অনুগ্ৰহ কৰি আপোনালোকে এনেকুৱা কাম নকৰিব যিটো মই কৰিছোঁ। গাইজ, ডাঙৰ কথা, যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে ভিডিঅ'টোক লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু তলত ধুনীয়াকৈ কমেণ্ট কৰিব। ৰাতি কথা হয়, মই ৰাতি বাইক চলাই আছোঁ, এটা নতুন এক্সপেৰিমেণ্ট কৰিম, কাৰণ মোৰ গাড়ী লাষ্ট লাইটটো নাই। গাড়ীৰ যিটো হেডলাইট থাকে হেডলাইটটো ফিউজ গৈছে অলপ চলি থাকাতে। ভাবিলোঁ যে ভিডিঅ' কৰোঁ, কৰি পেলাই গৈ থাকোঁ, কি হয় দেখা যাওক, পাৰোঁ নে নৰোঁ। মেইনলি চকু দৃষ্টিশক্তি কিমান আছে মোৰ সেইটো মই লক্ষ্য কৰিম। সম্পূৰ্ণ আনকাট ভিডিঅ' হ'ব এইটো, সম্পূৰ্ণ আনকাট। মই কিমান মিনিট এন্ধাৰে মুন্ধাৰে গাড়ী চলাব পাৰোঁ তাকে দেখুৱাম। যিমান মিনিট হয় সিমান মিনিট হওক, অলপ স্পীডেড হ'ব, প্ৰায় আনকাটেই হ'ব। চাওক গাইজ, মই গৈ আছোঁ বৰ্তমান, হাতত আছে মোবাইল, একদম শ্ল' গৈছোঁ, স্পীডত নাই মোৰ গাড়ী। হেডলাইট বিহীন ৰাতিৰ যাত্ৰা এনেকুৱা নিশ্চয়তো আপোনালোকৰ থাম্বনেইল দেখি গমেই পাইছে, হেডলাইট বিহীন ৰাতিৰ যাত্ৰা। চাওক গাইজ, এই কিমান কঠিন হ'ব পাৰে, না কঠিন নহয়। আপোনালোকে চাই থাকক, মই যাত্ৰা আৰম্ভ কৰিছোঁহে মাত্ৰ, বৰ বেছি আজি 1 মিনিট পাৰ হৈ গ'ল। চাওক, আন্ধাৰ, একো দেখা নাই, হেডলাইট আছে, ফ্লাছ লাইট চলি আছে, কেমেৰাৰ ফ্লাছ লাইট জ্বলি আছে, একদম শ্ল' গৈছোঁ। ৰেডি ৰেডি ৰাজ, এটা কথা গাইজ, এই ছিজনটোত একদম ঠাণ্ডা বৰ্তমান। দিনত ঠাণ্ডা নাথাকে ইমান এটা, ৰাতি বহুত ঠাণ্ডা থাকে, আৰু ঠাণ্ডা এনেকুৱাকৈ লাগে যায় কি ক'ব আৰু গাইজ, পূৰা সম্পূৰ্ণ ঠাণ্ডা লাগে। মোৰ বুকখন দেখাব পৰা নাই, কাৰণটো হ'ল মই ৰাতিৰ আন্ধাৰত কৰি আছোঁ। তথাপিও চাওক কেনেকৈ আহি আছোঁ, চাওক গাইজ, হেলমেট মেইন, পিন্ধি পেলাই যাই আছোঁ। চাওক গাইজ, আগৰ দেখি চাওক, বৰ্তমান গৈ আছোঁ, আগৰ যাত্ৰা কৰি আছোঁ। মানে ৰাস্তাটো চিনাকি ৰাস্তা, কোনটো গুৱাহাটী যাব লাগে মই সেইটো ভালদৰে জানো, কেনেকৈ চলেদি কোনটো ৰাস্তাত কেনেকৈ যাব পাৰি মই ভালদৰে জানো। কিন্তু ৰাতি তথাপিও আন্ধাৰ। অ'কে, এক্সপিৰিয়েঞ্চ, নতুন এটা এক্সপেৰিমেণ্ট কৰি আছোঁ আপোনালোকৰ লগত। আপোনালোকে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰক, আৰু নতুন নতুন অদ্ভুত চেলেঞ্জ কৰিব লাগে। আপোনালোকৰ লগত আছোঁ, নতুন অদ্ভুত চেলেঞ্জ মই কৰিম, লগত আহিব। ইমান কষ্ট কৰিছোঁ, ইমান ৰিক্সত আপোনালোকৰ কাৰণে ভিডিঅ' বনাইছোঁ। ৰাতিৰ যাত্ৰা, হেডলাইটবিহীন যাত্ৰা কেনেকুৱা হয় আপোনালোকক দেখাব বিচাৰিছোঁ। এইটো অসম্ভৱ, হেডলাইটবিহীন যাত্ৰা আপোনালোকে নকৰিব, কাৰণ ৰিক্স হয়। মই কৰিছোঁ আপোনালোকৰ কাৰণে, আপোনালোকে এইটো কথা বুজক আৰু চেনেলক ছাবস্ক্ৰাইব কৰক। বহুত কষ্ট কৰিম আপোনালোকৰ কাৰণে ভিডিঅ' বনাব, বহুত কষ্ট কৰিম। আপোনাৰ কষ্টটো মূল্যটো বুজক আৰু ছাবস্ক্ৰাইব কৰক। পাৰিলে চেনেলটোক লাইক কৰিবা, পাৰিলে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে পায়। এনেকুৱা চাগে অসমত প্ৰথম এইটো ভিডিঅ' যিটো মই ৰাতি যাত্ৰা কৰি আছোঁ বৰ্তমান, হেডলাইটবিহীন ৰাতিৰ যাত্ৰা। মোৰ থাম্বনেইলত লেখাই থাকিব, হেডলাইটবিহীন ৰাতিৰ যাত্ৰা। হয় গাইজ, my God. Yes. Wow guys, তথাপিও যাই আছোঁ, আপোনালোকৰ আশীৰ্বাদ আছে। এটা চেলেঞ্জ লৈছোঁ হাতত, পাৰোঁ না নৰোঁ। উইথ লাইফ, হাতত মোবাইল আছে,
extra talented. Jemit lagi থাকক ঘৰৰ লগি মতলব নাই আনকাট ভিডিঅ' আপোনালোকৰ কাৰণে মই দি আছোঁ কেৱল মোৰ কথাখিনি শুনিব আকৌ দৃশ্য আপোনালোকে দেখা নাপাব কাৰণ আকৌ দেখাব লগা একো নাই পোহৰ নাই যিহেতু কি দেখাম মই দেখাব লগা একো নাই মোবাইলৰ ক্লাছত মই ভিডিঅ' বনাই আছোঁ আপোনালোকক দেখুৱাইছোঁ ৰাতি আন্ধাৰ কি দেখা পাব মোবাইলৰ ক্লাছত বৰ্তমান একো নাই ৰাস্তা এইটো চিধা চিধি গৈ আছোঁ আগত এনেকৈ লাইট জ্বলি আছে যিহৈ দেখা যাব ইমান ৰিক্সত আপোনালোকৰ কাৰণে ভিডিঅ' বনাই আছোঁ এটা ইউনিক এক্সপেৰিমেণ্ট আপোনালোকৰ মাজত দেখাব যাই আছোঁ আপোনালোকে যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে ভিডিঅ'টোক লাইক কৰিব চেনেলটোক ছাবস্ক্ৰাইব কৰিব আনকাট ভিডিঅ' হ'ব যিমান মিনিট গাড়ী চলাম সিমান মিনিট ভিডিঅ'টো আপলোড হ'ব একো কাট নহ'ব এডিট নহ'ব ভাগ্য ভাল এখন আগত ই ৰিক্সা পাইছোঁ ই ৰিক্সাৰ লাইটটোত মই ফ'ল' কৰি যাই থাকিম পলিঅ' আছে এণ্ডাৰ দিছ চেলেঞ্জ আই উইল একচেপ্টেড মই একচেপ্ট কৰিম অৰ্থাৎ আই একচেপ্টেড দিছ মই এইটো একচেপ্ট কৰিছিলোঁ চ' আই ফ'ল' দিছ গাইজ এইখন ই ৰিক্সা ফ'ল' এভাৰটেক কৰিম ই ৰিক্সা মই পাৰ কৰি আহিলোঁ বৰ্তমান ই ৰিক্সা মই পলি বাৰী পালোঁ মই আৰু আছে অলপ টাইম যাবা ক্লাছটো দি ছিগনেল দিছোঁ এখন বাইক গাড়ী চলি আছে বৰ্তমান আগত অসমত যাব আছে কৰি দিছোঁ এই ৰকমত আহিছোঁ চামতাৰ পৰা ঘূৰি চামতাৰ পৰা মই ঘৰ কৰি গৈ আছোঁ চেলেঞ্জ এইটো এটা বহুত ডাঙৰ চেলেঞ্জ হয় যিটো মই একচেপ্ট কৰিছোঁ টাৰ্ণিং আছে গাড়ী এখন আহি আছে আগৰ পৰা ভাবিছোঁ শ্ল' কৰিছিলোঁ গাড়ী গাড়ী আছিল মই ক্লাছ কৰিব লগা হ'ল ব্ৰেক মাৰিলোঁ গিয়াৰটো বদলাই দিলোঁ এনেকৈ গৈ আছোঁ ৰাতি চেলেঞ্জ হেডলাইট বিহীন প্ৰায় 10-11-12 মিনিটৰ ভিডিঅ' এটা হ'ব ৰাতিৰ ওপৰত নহয় এতিয়া ৰাতি প্ৰায় 10টা বাজিছে এই 10টা বজাত মই যাত্ৰা কৰিছোঁ হেডলাইট বিহীন অৱশ্যে ৰাতি মানুহবোৰ শুব হোৱা নাই কিন্তু তথাপিও যিহেতু ৰাতি মানুহে ইমান এটা গাড়ীৰ জাম নাথাকে যাৰ কাৰণে মই বিন্দাছ যাই আছোঁ এই ক্লাছৰ পোহৰত এই চেলেঞ্জটো একচেপ্ট কৰিছিলোঁ এটা কমেণ্টত এইটো মই বৰ্তমান সেইটো ফ'ল' কৰি গৈ আছোঁ টাৰ্ণিং এইকেইটা জয় বজৰংবলী একো বাধা নাহে যাতে মই বজৰংবলীক মানুহ আৰু সংকটত তেখেতেই পাৰ কৰিব পাৰে সকলোকে নতুন চেলেঞ্জ এটা মই একচেপ্ট কৰি আজি আহি আছোঁ আপোনালোকৰ মাজত কাৰ কাৰ এনেকুৱা অভিজ্ঞতা আছে কমেণ্ট কৰি জনাব এই চেলেঞ্জটো কৰিবলৈ চকু দৃষ্টি থাকিব লাগিব মগজু পূৰ্ণ ফ্ৰণ্টত থাকিব লাগিব আগৰ দেখি থাকিব লাগিব এই চেলেঞ্জটো মই কৰিছোঁ চাগে পৃথিৱী একো পোৱা নাই ফাৰ্ষ্ট এইটো ভিডিঅ' আপোনালোকে চাব
হেডলাইট বিহীন যাত্ৰা, হেডলাইট বিহীন ৰাতিৰ যাত্ৰা। সম্পূৰ্ণ কেমেৰা মোৰ অন হৈ আছে, মোবাইলত কেমেৰা অন কৰি ৰাখিছোঁ আৰু আপোনালোকক কৈ গৈ আছোঁ কথাবোৰ। আপোনালোকে সহযোগ কৰক। আৰু প্ৰায় 2.5 কিলোমিটাৰমান আছে যাব, প্ৰায় আহি গ'লোঁ, তাতকৈ বেছি নাই। মানুহ যাম পাইছোঁ কেইটামান, এনেকৈ গৈ আছোঁ। আপোনালোকে সহযোগ কৰক, আপোনালোকৰ সহযোগ উৎসাহিত কৰিব আৰু আগলৈ ভিডিঅ' বনাবলৈ উৎসাহ কৰিব। আগলৈ ভিডিঅ' বনাই যাম। এইকেইদিন ভিডিঅ' দিব পৰা নাছিলোঁ, একমাত্ৰ কাৰণ হ'ল মই অলপ অসুস্থ আছিলোঁ। আৰু ডেইলি ভিডিঅ' দি যাম আপোনালোকৰ মাজত, নতুন নতুন এনকাৰেজ দি পেলাই ভিডিঅ' বনাই লৈ যাম। আপোনালোকে সহযোগ কৰিব, নিজৰ ভাতৃ, নিজৰ ভাই, নিজৰ বন্ধু, নিজৰ সম্বন্ধৰ খাতিৰত, নিজৰ সম্বন্ধৰ কিবা এটা মোক ভাবি পেলাই আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। সকলোৰে ভাল হওক, সকলোৰে মংগল হওক, তাৰে কামনাৰে হিংসা ত্যাগ কৰি আপোনালোকে সহযোগ কৰিম, আপোনালোকে সহযোগ কৰিব। স্পীড ব্ৰেকাৰ ৰিলিক এটা খেলিছে, যাব আছে। 8 কিলোমিটাৰ যাব আছে। ৰাতিৰ যাত্ৰা, মানুহৰ ঘৰ, এই মানুহৰ ঘৰ। আগত হেডলাইট নাই, চাই লাগে হেডলাইট নাই। গাড়ী চলাই দেখি আছোঁ আপোনালোকৰ মাজত। প্লিজ চেলেঞ্জ, এইটো এটা চেলেঞ্জ মই একচেপ্ট কৰিছোঁ। বৰ্তমান ঘৰ পাম, 1.5 কিলোমিটাৰ আছে আৰু ভাল কথা। 1.5 কিলোমিটাৰ যোৱাৰ পিছত প্ৰায় 14-15 মিনিটৰ ভিডিঅ' এটা হ'ব, তাতকৈ ওপৰত নহয়। 1.5 কিলোমিটাৰ যোৱাৰ পিছত মোৰ নিজৰ গন্তব্যস্থান আপোনালোকৰ মাজত দেখুৱাম। হেডলাইট বিহীন মোৰ যাত্ৰা সমাপ্ত হ'ব আৰু প্ৰায় 1.5 কিলোমিটাৰ আপোনালোকে অপেক্ষা কৰক। এই 1.5 কিলোমিটাৰ ৰাস্তাত কি হয় আপোনালোকে নাজানে, ময়ো নাজানো। আগলৈকে ভাগ্যৰ খেলা, ভাগ্য খেলাই যদি ভাগ্য আছে আছোঁ, যদি ভাগ্য নাই নাই। বহুত কষ্ট হৈছে, আপোনালোকৰ কাৰণে ভিডিঅ' বনাব আহিছিলোঁ, ভিডিঅ' বনাই আছোঁ। আপোনালোকক দেখুৱাব এটা নতুন এটা এণ্টাৰটেইনমেণ্ট, লগতে এটা মানে আপোনাৰ এক্সপেৰিমেণ্ট। ৰাতি হেডলাইট বিহীন যাত্ৰা কেনেকুৱা হয়, কিমান কঠিন হয়। বিশেষকৈ মোৰ আজি ভাগ্য ভাল, একমাত্ৰ কাৰণ গাড়ী ইমান এটা ৰাস্তা নাই, ৰাস্তাত গাড়ী ইমান এটা নাই। গাড়ী থাকিলে মানুহে চাগে যাব পাৰে, কাৰণ আন্ধাৰ বিহীন হৈ থাকে, গাড়ীৰ লাইটত আপোনাৰ গাড়ীখন দিব পাৰে। কিন্তু যদি সম্পূৰ্ণ আন্ধাৰ ৰাস্তা এটাত আপোনালোকে গাড়ী চলায়, অলপ কঠিন হয়। কাৰণ আগৰ পৰাই যদি আকৌ হেডলাইট নাথাকে, কিবা নাথাকে, তেনেকুৱা কঠিন হয়। মই চলাই আছোঁ গাড়ী, এখন হাতেদি গাড়ীৰ এক্সেলেটাৰটা চলি ধৰি আছোঁ, এক চাইডেৰে মোবাইল, লগতে প্লাছ প্ৰায় আৰু 1 কিলোমিটাৰ আছে। 1 কিলোমিটাৰ গৈ পেলাই মই ঘৰ পাম, গন্তব্যস্থান পাম। এইটো এটা চেলেঞ্জ মই একচেপ্ট কৰিছোঁ আৰু বিন্দাছ ঘৰলৈকে আহি আছোঁ। আৰু অলপ মই গাড়ীখন অলপ কমাই লৈছোঁ, গিয়াৰটো কমাই লৈছোঁ। অলপ যাই পাম মই মোৰ ঘৰ, মোৰ গন্তব্যস্থান। কি ক'ব গাইজ, দিন বেয়া থাকিলে মানে কি আৰু হঠাৎ মানে ফিউজ গ'ল লাইটটো, ৰাতি ক'ত দোকান পাম নাই, এৰি দি থৈ দিব নোৱাৰোঁ গাড়ীখন মানে গাইজ। যদি আপোনালোকে গাড়ী চাড়ী চলায়, লগত এটা হেডলাইটো ৰাখি থ'ব, কেতিয়া কি বিপদ হয় ক'ব নোৱাৰে। একদম মানে তাকে আহি আছোঁ, মনৰ বিবাদ, ঈশ্বৰৰ বিবাদ, ভাগ্য ভাল আছে, যাৰ কাৰণে মই আহিব পাৰিছোঁ।
অকণমান গৈ মোৰ ঘৰ পাম। বহুতে গালি পাৰোঁ, বিশেষকৈ মোৰ ঘৰৰ চেনেলটোৱে বহুত গালি পাৰিব এই ভিডিঅ'টোক লৈ, কাৰণ সিহঁতৰ বহুত ৰিক্স থাকে। কিন্তু মই একচেপ্ট কৰি লৈছোঁ চেলেঞ্জটো, তাৰ কাৰণে মই আজি সুবিধা পাইছোঁ। বিশেষকৈ গেৰ কম বাৰৰ কাৰণে মই বাৰে বাৰে ক্লাছডাল লাৰিব লগা হয়। প্ৰায় আৰু 200 মিটাৰমান আছে মোৰ গন্তব্যস্থানহে হ'ব। মই য'কলৈকে আহিছিলোঁ সেইখিনি ঠাই হ'ব। 200 মিটাৰটো চাই লওক, ভাগ্য 1 ছেকেণ্ডত বদলি যাব পাৰে। চাই থাকক, সম্পূৰ্ণ যাত্ৰা শেষ হওঁ অৱস্থাত আছে বৰ্তমান। আৰু অকণমান গৈয়ে মোৰ যাত্ৰা শেষ হ'ব। গাইজ সমাপ্ত। যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। বাই বাই, জয় আই অসম। এনেকুৱা অদ্ভুত ভিডিঅ' দিবলৈ মোৰ চেনেলটো লাইক কৰিব।